নমস্কাৰ ৰিপ্লাইপিং নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ সংবাদ। ওদালগুৰি জিলাৰ 1 নম্বৰ কলাইগাঁও নিবাসী 58 বছৰীয়া নয়নতৰা ৰাজ চহৰীয়া নামৰ মহিলাগৰাকী যোৱাকালি 6 তাৰিখে ৰাতিপুৱা 7 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখযোগ্য যে মহিলাগৰাকী বালিপাৰা কৃষক মুক্তি হাইস্কুলৰ এগৰাকী শিক্ষয়িত্ৰী। কলাইগাঁও UN একাডেমীৰ পিছফালে থকা কলাইগাঁও আঞ্চলিক এপছৰ পুখুৰী পাৰত চেন এযোৰ দেখি সকলোৰে সন্দেহ উপস্থিত। তাৰ পিছত আজি 10মান বজাত পুলিচ প্ৰশাসন SDRF আহি উপস্থিত হয়হি। বাতৰি যুগুতোৱালৈকে মহিলাগৰাকীৰ কোনো সংযুক্ত পোৱা নাই। ये बिछड़ी से पाऊँ ना কিমান দূৰ? বহুত দূৰ আছে। হয় নেকি? মোটামুটি 20 ফুট মান আছে। হয় নেকি? এটা ফুলি থকা মানুহ স্থায়ী মানুহে গম পাব কিমান কোনচি কমলে আমি চাবা মানুহ এটা ডুবা হ'লে অসুবিধা নাছিল, তেতিয়া মানুহে নুমিবাহে। কোনে কোনে হিলি চাব আহি থাকে ইয়াতে পুখুৰী পাৰত